নমস্কাৰ গাইজ, ৱেলকাম বেক টু মাই চেনেল। মোৰ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আপোনালোকে কেনেকুৱা আছে? ভালনে? নিশ্চয় ভালেই আছে। মই ৰাতিৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু ছোৱালীটো ইমান জ্বৰ উঠিছে। এতিয়া ৰাতি 1টা বাজে, টোপনি নাই। ছোৱালীজনীৰ ইমান জ্বৰ উঠিছে, মাথাটো ইমান গৰম হৈ যায়, হাত ভৰি ঠাণ্ডা হৈ যায়। ঔষধ খুৱাইছোঁ কিন্তু কাম দিয়া নাই, অলপ কমে আকৌ হয়। অলপ পিছে চেক কৰি পেলাই মাথাটো যেতিয়া বেছি গৰম হয়, জলপট্টি দিওঁ মাথাত, দিলে মূৰটো অলপ ঠাণ্ডা হয় আৰু ভৰিকেইটা অলপ গৰম হয়, তেতিয়া অলপ শুই। আৰু যদি মাথাটো গৰম হৈ যায়, হাত ভৰি ঠাণ্ডা হৈ গ'লে তেতিয়া কান্দি থাকে, নুশুই। ৰাতিটো এনেকুৱাই পাৰ কৰিব লাগিব। আজি 2 দিন ধৰিয়ে জ্বৰ, ঔষধ খুৱাইছোঁ, কমা নাই। খোৱালে অলপ কমে, আকৌ হয়। কালি ডক্টৰৰ ওচৰত লৈ যাম। ভগৱানে ভালে কুশলে ৰাতিটো পাৰ কৰক। মোৰ অৱস্থা চাইছে, চকুত টোপনি, ইমান টোপনি লাগি আছে, কিন্তু শুই গ'লে ভয় লাগে। পিছত যদি মাথাত জ্বৰটো উঠি যায় আৰু মই শুলে গম নাপাওঁ, সেইকাৰণে বহি আছোঁ, অলপ বাগৰো আকৌ উঠোঁ। ভাবিছোঁ ভিডিঅ'টো বনাওঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। ৰাতিপুৱাই 4:30 বাজে, টোপনি নাই। মোৰ চকুকেইটা চাইছে, মোৰ মুখৰ অৱস্থাটো কি হৈছে। চাওক, আমি এতিয়া ডক্টৰৰ ওচৰত গৈ আছোঁ। ছোৱালীজনীৰ ৰাতিৰ পৰা জ্বৰ কমাই নাই। ৰাতিপুৱাও ঔষধ খুৱাইছোঁ, তেওঁ কমা নাই। ব'লা আহা। এতিয়া আমি গৈ আছোঁ গাড়ীত কৰি ডক্টৰৰ ওচৰত। ছোৱালীজনী তাৰ বাপেকৰ কোলত, আৰু স্কুটিত যোৱা নাই। স্কুটিত গ'লে যে বেছি হাৱা লাগিব, সেইকাৰণে স্কুটিত যোৱা নাই, গাড়ীত গৈছোঁ। এতিয়া আমি গাড়ীৰ পৰা লামি খোজকাঢ়ি গৈ আছোঁ। গাড়ীৰ পৰা লামি অলপ জেগা যাব লাগে, তাত টমটমো যায়, কিন্তু আমি টমটমত যোৱা নাই, খোজকাঢ়ি গৈ আছোঁ। ভাবিছোঁ আপোনালোকক দেখাই পেলাই যাওঁ। আৰু মোৰ ছোৱালীক মোৰ হাজবেণ্ডে লৈ গৈ আছে আৰু মই কেমেৰাটো ধৰি ৰাখিছোঁ। এতিয়া আমি আহি পালোঁ। ডক্টৰজন ফাৰ্মেচিত বহে। চাওক, মোৰ হাজবেণ্ড সোমাই গ'লে ফাৰ্মেচিটোত, আৰু মই কেমেৰা ধৰি আছোঁ যে, সেইকাৰণে মই পিছফালে আছোঁ। চাওক, মোৰ হাজবেণ্ডে টিকেট কাটিব গৈছে, আৰু কিমান পেচেণ্ট। এইটো ডক্টৰৰ ওচৰত বহুত পেচেণ্ট হয়। আজি কেইটা বজে ঠিক নাই ঘৰত যাওঁতে। আৰু এতিয়া আমি কেই নম্বৰত টিকেট কৰোঁ ঠিক নাই। আৰু মোৰ হাজবেণ্ডে এতিয়া টিকেটটো কাটিলে, কিন্তু মই গম পোৱা নাই কিমান নম্বৰত পৰিছোঁ। মই হাজবেণ্ডক সুধি পেলাই আপোনালোকক জনাম কিমান নম্বৰত পৰিছোঁ। ছোৱালীজনী আমনি কৰি আছিলে, সেইকাৰণে মই তাক কোলত লৈয়ে ভিডিঅ' বনাইছিলোঁ। ছোৱালীজনীক তাৰ দেউতাকে কোলত লৈ বহি আছে, আৰু আমি 20 নম্বৰত পৰিছোঁ। আপোনালোকক আমি ডক্টৰ দেখাই তাৰপিছত আকৌ দেখাই আছোঁ। ডক্টৰ দেখাই এতিয়া আমি আহি পালোঁ, আৰু আপোনালোকক দেখাব পৰা নাই, গৰমত ছোৱালীজনী বহুত আমনি কৰি আছিলে। এতিয়া আমি আহি পালোঁ, আৰু এয়া চাওক কিমান ঔষধ দিছে, জ্বৰৰ, কাহৰ, ভিটামিন, এণ্টিবায়টিক। তাতে ঔষধ খুৱাই দিলোঁ। তেতিয়া খুৱাওঁতে অলপ এতিয়া জ্বৰটো কমিছে, আৰু ইমান গৰম দিছে, একদম অৱস্থাই নাই চাওক আমাৰ। আৰু ৰাতিও টোপনি হোৱা নাই, টোপনি লাগি আছে, চকুকেইটা জ্বলি আছে। এতিয়া অলপ ভাত খাই তাৰপিছত ৰেষ্ট ল'ম। ঠিক আছে বাৰু।
ভাত পানী খাই লওঁ, তাৰপিছত অলপ ৰেষ্ট লৈ লওঁ, তাৰপিছত আকৌ সন্ধিয়া দেখা হ'ব। এতিয়া সন্ধিয়া 7টা বাজে আৰু আমি এতিয়া চাহ খাই আছোঁ, কাটা বিস্কুট আৰু লাল চাহ, আৰু ল'ৰাটোক মেগী বনাই দিছোঁ। ল'ৰাটোৱে মেগী খাই আছে আৰু মোৰ হাজবেণ্ডে পাকঘৰত চাহ খাই আছে। চাহ খাই তাৰপিছত ল'ৰাটো আকৌ পঢ়াব লাগিব, তাৰ পৰীক্ষা চলি আছে। চাহ খাই লওঁ, তাৰপিছত আহি আছোঁ আকৌ। এতিয়া সন্ধিয়া হৈছে, নামঘৰত চাকি বন্তি জ্বলাই তাৰপিছত চাহ খালোঁ। চাহ খাই ইয়াৰ ল'ৰাক পঢ়াব বহাইছোঁ। হৈছে নেকি এইটো? হৈছে নেকি? এয়া চাক মোৰ ল'ৰাই চৰাই আঁকিছে। এটা বস্তু দেখাব আছে। এই দুটা চৰাই, তাৰপিছত এইটো মাৰটো চাওক না। চাইছোঁ। সেইটো কেমেৰা আছে। এয়া চাক বহুত আঁকিছে। আৰু এটা চৰাই আছে, এইটো চৰাই দেখাও। এইটো চৰাই দেখিছোঁ। এয়া চাক এইটো আঁকিছে চৰাই। হৈছে না নাই আপোনালোকে ক'বচোন। সোমবাৰে কি আছে? এইকেইটা ওলা অসমীয়া আৰু এইকেইটা আগত সাধাৰণ জ্ঞান কৰিলে পঢ়া। দেখিলোঁ। শাক পাচলি, শাক, লাই, জাবৰি, কলমৌ, পদিনা, মেথি, ঢেঁকী। ল'ৰাক এতিয়া পঢ়াব বহাইছোঁ। তাক পঢ়াই লওঁ। মই যদি তাৰ লগত নাথাকোঁ তেতিয়া সি নপঢ়ে, সি উৎপাত কৰি থাকে। মই যদি কওঁ এইটো পঢ়া, এইটো লিখা, তেনে নাই, সি ফাল্টু কৰি থাকে। সেইকাৰণে তাৰ লগত বহি থাকিব লাগে। তাৰ লগত বহি থাকিলে তেতিয়াহ'লে ভালকৈ পঢ়ে, নহ'লে নপঢ়ে। তাক পঢ়াই লওঁ আগত, তাৰপিছত মই ভাত চব্জি বনাম। কাৱৈ মাছ আনিছে, জিকা আলু দি চব্জি বনাম। তাৰপিছত খাই পেলাই শুম। তাৰপিছত আৰু ৰাতি চৰাইটো হৈছে নেকি? আৰু এইফালে চাইছে, ছোৱালীজনী শুই আছে। ঔষধটো খোৱাৰ কাৰণে জ্বৰটো এৰিছে, আৰাম পাইছে, সেইকাৰণে শুই গ'ল। এতিয়া সি শুই আছে। তাক পঢ়াই লওঁ। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পাছত থকা বেল আইকনটো বজাই দিব। টাটা। নমস্কাৰ। টাটা।